নমস্কাৰ, মই ৰুদ্ৰ বৰুৱা। আজি মই মোৰ বাগানৰ কিছুমান ভিডিঅ' দেখাম। মই নিজে খেতি কৰা শাক-পাচলি খেতি। ফুলকবিৰ মাজে মাজে ওলকবি দিয়া হৈছে আৰু এয়া কেপচিকাম। ফুলকবিৰ ওচৰতে ইমান এটা চেহেৰা হোৱা নাই আৰু কেইটা মিছত হ'ব, বেছি দিন হোৱা নাই যে ৰোৱা। ইয়াত বিভিন্ন ধৰণৰ খেতি কৰা হৈছে। নাই কমেও 24 বিধমান শাকেই আছে আৰু ইয়াৰ বিলাহীৰ মাজে মাজে হালধীয়া ফুল দিয়াৰ কাৰণ এইটোৱে যে পোক পৰুৱাৰ পৰা অকণ ৰক্ষা পৰিব পাৰে। ইয়াত কোনো কীটনাশক ঔষধ ব্যৱহাৰ কৰা নাই, ইয়াত জৈৱিকভাৱে কৰা গৈছে। আৰু ইয়াত লেটুচ চালাড খায়। ইয়াত ধুনীয়াকৈ কৰিছোঁ আমি নিজে। আৰু ইয়াত নাৰ্জী ফুল লগাই দিয়া হৈছে যাতে পোক পৰুৱাৰ পৰা অলপ ৰক্ষা কৰিব পাৰি। ইয়াত নাৰ্চাৰীৰ পৰা কিনি আনিছোঁ পুলিবোৰ। ইয়াত লোকেল গেন্ধাৰী ফুল, মানে আমি জৈৱিকভাৱে কৰি আছোঁ ইয়াতে। এইজন আমাৰ দেউতা হয়। দেউতাই বহুত দিনভৰ ধৰি লাগি থাকে, ময়ো লাগি থাকোঁ দেউতাৰ লগত। ইয়াত তুলসী গছ ৰুই দিছোঁ। ইমান ধুনীয়া, দেখিবও ভাল হৈছে। এয়া সৰু সৰুকৈ পালেং দিছোঁ। এয়া হৈছে লফা বড়ো মানুহবিলাক বহুত খায় আৰু খাই বহুত ধুনীয়া লাগে। আৰু এয়া মাছৰ লগত খাবৰ কাৰণে বহুত ভাল, সোৱাদো আছে আৰু ইয়াৰ ভিটামিনো আছে। এয়া সৰু সৰু ফুলকবি মাজে মাজে ওলকবি দিছোঁ যাতে ফুলকবিবোৰ হওঁতে দেৰি হয়, ওলকবিবোৰ সোনকালে হৈ যায়, সেইটো কাৰণে মাজে মাজে দিয়া গৈছে ওলকবি। ওলকবি উঘলিব পৰা হৈছে। এইটো লোকেল ওলকবি হয়। আৰু এইবিলাক লাই হয়, চীনা লাই আছে, মেৰু লাই আছে, বৰ লাই আছে, বিভিন্ন ধৰণৰ আমি ইয়াতে লাই কৰি আছোঁ। এইবিধ চীনা লাই আৰু এইবিধ হৈছে মেৰু লাই। মানে গাহৰি মাংসৰ লগত এইটো পূৰা মজা জুতি লগাই খাবৰ কাৰণে বহুত ধুনীয়া লাগে। বহুত মানুহে এইটো গাহৰি মাংসৰ লগতে খায়। আৰু এয়া মেষ্টা ফুল, মেষ্টাৰ গুটি, ইয়াত জেলি খাবৰ কাৰণে বহুত ধুনীয়া। বহুত ধুনীয়া হৈছে মেষ্টাখিনি। এজোপা গছতে বহুত ডাঙৰকৈ গছ হৈছে। কেনেকুৱা হৈছে জনাবচোন আপোনালোকে। ভিডিঅ'বোৰ চাই কেনেকুৱা হৈছে ক'ব, কমেণ্টবিলাক দিব। আৰু মই নেক্সট ভিডিঅ'ত মই নিজে মই থকাকৈ ভিডিঅ' এটা বনাম। মানে এইটো ফাৰ্ষ্ট ভিডিঅ'ৰ কাৰণে এনেকুৱা কৰিছোঁ। আৰু আমি ফাৰ্ষ্ট ষ্ট্ৰবেৰী খেতি কৰিছোঁ। কেনেকুৱা হৈছে নাজানো, জনাব কমেণ্ট কৰি। ভালেই হৈছে বহুতখিনি।
এবাৰ ফাৰ্ষ্ট কৰিছোঁ। ইয়াত লাগিছে আৰু এটা দুটাকৈ। এইটো মালচিং দি দিছোঁ ইয়াতে। মালচিং দিলে এইটোৱে ভাল, মাটিত লাগি নাথাকে ষ্ট্ৰবেৰীকেইটা, আৰু মাটিত লাগি থাকিলে পচি যায়, সেইটো কাৰণে মালচিং দিয়া হয়। বেছি কৰা নাই, ফাৰ্ষ্ট কৰিছোঁ কাৰণে, কাৰণ কেনেকুৱা হয় এইটোতো ক'ব নোৱাৰি, সেইটো কাৰণে অলপে কৰিছোঁ। এই হালধীয়া কাৰ্ড এখন দেখিছে, ইয়াৰ হালধীয়া পোক নালাগিবৰ কাৰণে দিয়া হৈছে, আৰু এইজনে মানুহ বনাই থৈছোঁ ইয়াতে। আৰু ইয়াত বন্ধাকবি, লোকেল বন্ধাকবি কৰিছোঁ, এয়া খাব পৰা হৈছে। আৰু ইয়াত লাই, আমি ইয়াতে বেছিভাগ লাইয়ে বেছি কৰোঁ, কাৰণ লাইটো ইয়াতে বেছি বিক্ৰী হয় বজাৰত, সেইটো কাৰণে লাইটো বেছি কৰোঁ। আৰু ইয়াত লফা শাক, এইটো হ'ল মৰিচা শাক, মৰিচা তেজৰ কাৰণে বহুত ভাল। আমি নাই কমেও বহুত বিধ শাক কৰিছোঁ, এতিয়া নাম ক'লে ইমান বিধ আছে। ইয়াত ধুনীয়া লোকেল ধুনীয়া পাতলাকৈ গৈছে, যাতে ডাঙৰ হ'লে ডাঙৰ ডাঙৰ জোপা হ'ব। আমি ইয়াতে ধুনীয়া পুদিনা, লোকেল পুদিনা পূৰা ধুনীয়াকৈ ইয়াত কৰিছোঁ, ভালো হৈছে সেইমতে। পালেং, লোকেল পালেং, মই এবাৰ ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ, এয়া ইউটিউবত দিম বুলি। এয়া হ'ল বাবৰি শাক, ফুল আহিছে, এইটো গুটিৰ কাৰণে ৰাখিছোঁ। আমি কিছুমান গুটি ঘৰতে ৰাখোঁ, যাতে বজাৰত বিচাৰিলে নাপায়, সেইটো কাৰণে ঘৰতে ৰাখোঁ। আৰু এয়া ফুলিছে, আৰু বেলি ফুলৰ নিচিনা ফুলে, সৰু সৰু হয়। এয়া পুদিনা পেকেজিং কৰিছোঁ, যাতে ইয়াত আমাৰ বাগানত যদি কোনোবা আহে কাষ্টমাৰ, এয়া নাৰ্জী ফুলো দিয়া হৈছে, পেকেজিং কৰিছোঁ। নাৰ্জী ফুলো এবাৰ ফাৰ্ষ্ট কৰিছোঁ, কেনেকুৱা হৈছে জনাব। মানে ইয়াতে বিক্ৰী কৰিলোঁ, এতিয়া বিক্ৰী কৰিবৰ কাৰণে এয়া লগাইছোঁ। এয়া ফুল পুলিও লগাইছিলোঁ নাৰ্চাৰীৰ পৰা আনি। এয়া আমাৰ লোকেল বেঙেনা, লোকেল বেঙেনা কৰাইছে, এইটো বিধানৰ কাৰণে ৰখা গৈছে। চাইডে চাইডে লগাইছিলে এই কেইজোপা বেঙেনা। আৰু এয়া পুদিনা হৈছে, পুদিনা খাব পৰা হৈছে ধুনীয়াকৈ। পুদিনাৰ চাটনি খাই বহুত ভাল লাগে, টেঙাৰ লগত। লাই, লাইয়ে বেছি কৰি আছোঁ আমি, কাৰণ লাইটো অকণমান বেছি লাভদায়ক হয়, কাৰণ এবাৰ ছিঙিলে ওলাই থাকে, আৰু পাত ছিঙি থাকিব পৰা হয়। এয়া আমাৰ বাগানৰ চাৰিওফালে পুখুৰী আছে, পুখুৰীতে আমি পানীৰ ব্যৱস্থা কৰিছোঁ, পানীটো ওচৰতে আছে, দিবৰ কাৰণে ভাল। আৰু পুখুৰীকেইটাত মাছ দিয়া গৈছে, যাতে খাব মন গ'লে মাৰি খাব পাৰি। আৰু ইয়াত চুকা টেঙা মাছৰ লগত খাব ভাল। আমি নিজে এইবিলাক খেতি কৰিছোঁ, মা দেউতা মই তিনিজনেই লাগোঁ ইয়াতে, কোনো আমি ইয়াত কাম কৰা মানুহ নাৰাখোঁ। এইটো নতুনকৈ কৰিছোঁ, লেটুচ বুলি কয়, এইটো বন্ধাকবিৰ নিচিনা হয়।
এইটো কেঁচা চাটনি খাবৰ কাৰণে বহুত ভাল। এয়া আমাৰ সৰিয়হখিনি উঠাব পৰা হৈছে আৰু লাহেকৈ। আমি আলু কৰিছোঁ অলপ। আগতে কৰিছিলোঁ আলু, কিন্তু ৰঙা পৰুৱাই বহুত অনিষ্ট কৰে কাৰণে কৰা নাছিলোঁ, আৰু আজি এবাৰ ফাৰ্ষ্ট কৰিছোঁ। এয়া পুদিনা লগাইছোঁ, মাজে মাজে ওলকবি, যাতে ওলকবিখিনি উঘলি দিয়াৰ পাছত পুদিনাখিনি ধুনীয়াকৈ হ'ব। কেনেকুৱা হৈছে জনাবচোন আপোনালোকে কমেণ্টত। এইখনে আমাৰ বাগানখন, গোটেই ভাগ ভাগ ঢিপ কৰিকৈ লগোৱা গৈছে। বিভিন্ন ধৰণৰ শাক পাচলি ইয়াতে কৰিছোঁ আমি। নাই কমেও 2-2.5 বিঘামান মাটিত কৰিছোঁ এই খেতিডৰা। এই আমি খেতি কৰা জেগাখিনি হৈছে ক্ষেত্ৰীৰ ধূপগুৰিত কৰিছোঁ এই খেতি।